as you all are calling me the viral girl of Assam right now. So first of all, মই সবকে thank you কৈ দিওঁ যোনখিনিয়ে মোক support কৰিছে. And secondly, যোনখিনিয়ে গম নোপোৱা actually কেছটো কি হৈছিলে হ'লেও তাৰপিছত এনেকৈ শ্বেয়াৰ কৰি আছা ভিডিঅ'টো, তোমালোকক জনাই দিওঁ যে যোনদিনাখন ভিডিঅ'টো আপলোড হৈছিলে কথাটো তোমাৰ মেবি একমাহ আগৰ কথা হয়. মই ওৱান আফটাৰ আনাডাৰ ভিডিঅ'জ আপলোড কৰি আছিলোঁ. চ' মই সেইটো চেক কৰা নহ'ল, যে মই ভালকৈ চেক কৰা নহ'ল. সেইটো মোৰ মিষ্টেক হয়, মই মানি লৈছোঁ. মই এইটো নকওঁ যে মোৰ মিষ্টেক নাই, তোমালোকে মোক যি কৰি আছা বেয়া কৰিছা. মই ডেফিনেটলি ক'ম যে মোৰ মিষ্টেক আছিলে, মই এইটো মানি লৈছোঁ. বাট মই যেতিয়া দেখিলোঁ ভিডিঅ'টো মই নিজে ডিলিট কৰিছোঁ. বাট এতিয়া মোক চবে কৈ আছে যে মই পপুলাৰিটিৰ কাৰণে কৰিছিলোঁ. পপুলাৰিটিৰ কাৰণে কৰিবলৈ হ'লে দেৰ আৰ আদাৰ ভেৰাইটিজ অফ অপশ্যন, মই সেইবিলাক চুজ কৰিব পাৰোঁ. এনেকুৱা এটা ইমান ডাঙৰ ষ্টেপ মই নলওঁ, কজ মই অসমৰ ছোৱালী হয়, মোৰ ফেমিলি আছে, মোৰ ৰেপুটেশ্যন আছে. ইমান এটা ডাঙৰ ষ্টেপ মই নলওঁ. মই বুলি নহয়, কোনো ছোৱালীয়ে এনেকুৱা কাম এটা নকৰে. বাট এতিয়া মানুহে যেনেকৈ মোক ৰেচপণ্ড কৰিছে, মানে মোৰ ভিডিঅ'টোক যেনেকৈ ভাইৰেল কৰিছে বা যেনেকৈ শ্বেয়াৰ কৰিছে, যোনবোৰ কথা লিখিছে, তোমালোকৰ ঘৰত মা ভণ্টি কোনো নাই যেন পাইছোঁ. এণ্ড যোনে থাকিলে হয় তোমালোকে এটলিষ্ট জেণ্ডাৰটোক ৰেচপেক্ট কৰিলা হয়. এণ্ড তোমালোকে কৈ আছা মই পপুলাৰ হ'বলৈ ভিডিঅ'টো দিছোঁ. ইটছ এজ চিম্পল এজ ডেট. যদি তোমালোকে ভিডিঅ' এটা দেখিছা এণ্ড তোমালোকে ভাবিছা যে মই পপুলাৰ হ'বলৈ কৰিছোঁ, চিম্পল. তোমালোকে শ্বেয়াৰ নকৰিবা, ফাদাৰ কাকো নিদিবা, বা লাইক নকৰিবা, কমেণ্ট নকৰিবা, কথাটো তাতেই খতম ন. ইফ মোৰ ইণ্টেনশ্যনো আছিলে ভাইৰেল হোৱা, তেন নহ'ব. তোমালোকৰতো কথা সেইটোৱে ন যে মই পপুলাৰিটি পাবৰ কাৰণে কৰিছিলোঁ. পপুলাৰ মই হ'ব বিচৰা নাই, পপুলাৰ তোমালোকে মোক কৰি আছা. এণ্ড মই ক্লিয়াৰলি কৈ দিছোঁ, যোনে মোক ফ'ল' কৰিছা আফটাৰ দিছ ভিডিঅ', প্লিজ সিহঁতি মোক আনফ'ল' কৰি দিয়া. বিকজ মোক তেনেকুৱা ফেক ফলোৱাৰ্ছ নালাগে. মোৰ নিজৰ টেলেণ্ট আছে, মোৰ সেইখিনি নিজৰ ওপৰত বিশ্বাস আছে যে মই ভাল ভিডিঅ'জ বনাম, ডান্স কৰিম লাগিলে. চ' মই তেনেকৈ কৰি ল'ম, মই তেনেকৈ ফলোৱাৰ্ছ পাই যাম. এনেকুৱা এটা কাম কৰি মোক ফলোৱাৰ্ছৰ দৰকাৰ হোৱা নাই. তোমালোকে আহি আছা মোক ফ'ল' কৰি, মোক বিচাৰি. চ' প্লিজ মোক আনফ'ল' কৰি দিয়া, মোৰ তোমালোকক কোনো দৰকাৰ হোৱা নাই. এণ্ড ছেকেণ্ডলি এটা কথা কৈ দিওঁ, যোনখিনিয়ে মোৰ ফেক আই ডি বনাই আছে সিহঁতৰ ওপৰত মই অলৰেডি কমপ্লেইন কৰি দিছোঁ, চাইবাৰ ক্ৰাইম. তোমালোকে জানাই চাগে IP এড্ৰেছ এণ্ড অল এইবিলাক চাই কিনে উলিয়াব পাৰি এড্ৰেছ এণ্ড অল. চ' সিহঁতক জাষ্ট ৱাৰ্ণ কৰিছোঁ, বি কেয়াৰফুল, সোনকালে লগ পাম. এণ্ড বাকী যোনখিনিয়ে ছাপোৰ্ট কৰিছা, থেংক ইউ দাদা বা যোনে হয়, ভণ্টি ভাইটি, থেংক ইউ টু এভৰি ওৱান.